ভাল লাগিছে বাহিৰে বাহিৰে আছোঁ শ্বুটিঙৰ পৰা বিৰাট ভাগৰত আছোঁ কিন্তু নমস্কাৰ মই আপোনাক মোৰ ইউটিউব চেনেল পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি লাষ্ট ডে মানে ছেকেণ্ড ডে আমাৰ গোল্ডেন জুবলিৰ মইতো ৰেডি হৈছোঁ প্ৰায় আমাৰ বাই ৰেডি হোৱা নাই কাৰণ তাই বহুত কনফিউজ কি পিন্ধিব তো উইথেন যাওঁ গোল্ডেন জুবলিৰ কাৰণে আমি ৰেডি হৈ আৰু আজি আমাৰ মৰমত দীপলিনা বা তো লগ কৰিব লাগিব যিমান পাৰোঁ সোনকালে ঠাট্টা মস্কৰা কহি এই চাম মানুহে এই চেতনাৰ বাস্তৱিক জন্ম বিশাল পথাৰখনৰ পূব দিশত এই চেতনাৰ জন্ম নাম দিলে আদৰ্শ বিদ্যাপীঠ হাইস্কুল কল্যাণ কুমাৰ দাস হাই কিউটি কেইটা এখন পুৰা ঠাণ্ডা তো বেচাৰি এখন কৰাচ গাব যাব সেইকাৰণে হাত খাটা পিন্ধি আছে হেল্ল' গাইজ মিট দিছ কিউটি পখিলা হাই ৰূপা আমাৰ বেটছত আমি লগ পালোঁ দেই না দুটা মেন সোণালী জয়ন্তী বুলি কি বুলি কয় সোণহেৰা দিন না কি সেয়ে লগ পাইছোঁ আৰু এইখন আমি খাম চাহ বাপৰে ভাষাটিৰ ফটো উঠা হৈ নাহে মানুহ বাপৰে বাপ এই উপলক্ষে সেই বছৰৰ নৱেম্বৰ মাহৰ 21 তাৰিখে গঠন কৰা হয় এখন 18জনীয়া তদৰ্থ সমিতি আৰু আহি গৈছে আমাৰ মৰমৰ দীপলিনা বা আৰু আমাৰ মাজত দীপলিনা বা আছে বা আহি কেনেকুৱা লাগিছে খুব ভাল লাগিছে বাহিৰে বাহিৰে আছোঁ শ্বুটিঙৰ পৰা বিৰাট ভাগৰত আছোঁ কিন্তু মানুহৰ যি মৰম দেখিছোঁ গোটেই ভাগৰবোৰ নাইকিয়া হৈ গ'ল আমি বহুত এনজয় কৰিম ভিডিঅ'ত দেখা পাব আজি শেষ নমস্কাৰ ডিমা আৰু এখন দীপলিনা বা আমি গাইজ বৰ্তমান কি খাইছা তই ঠঙাকে হৈছে তোৰ ফটোৱে খালিও বাপ্পা কথা কবা দিছোন ভাই বলে কথা কবা আৰু দীপলিনা বা উঠি গ'ল
Akan ada di. Wow. Kan gusa dia. Roman di mana? Dadu deh. Oh, dadu deh. Raju dada. Hei kak Raji. Ah, suba. Ya. ডিপ্লি নাম্বা গেল আমি ঘৰে ঘৰে যাওঁ থাক চ আৰু ইমান বেছি বেয়া অৱস্থাৰ মাজেদি আৰু যাওঁ আৰু ঘৰত আইও দেখাই নাপায় একো চব ফাংচন চোৱা মানুহ